সঁচাকৈ এইবাৰ ওলালে না ৰেলীলৈ যাবগৈ লাগে নহয় আকৌ তাইক মাথা দিওঁগৈ পাই ঐ তই ইমান আমন জীৱনকৈ বহি কি কৰি আছ ঐ অঁ এই বচোন এই চাই এই দিল্লী যে সেই ঘটনাটো যে কলিকতা ঘটনাটো যে এই ছোৱালীজনী চাই এনেকৈ দুখ লাগিছে মনটোতে অ' দেখি বহুত দুখ লাগিছে অ' চাইছনে তই চাইছোঁ বহুত বেয়া লাগিছে গম পাৱনে চাচোন যে ঘটনা ঘটিছে আৰু কেনেকুৱা নৰপিশাচ সেইকেইটা চাচোন সেইকেইটা কেনেকুৱা নৰপিশাচ সেইকেইটা মানুহ হয় জানো জানো পাই সেইকেইটা পশু হ'বলা পশুৱেই নে দানৱেই নে কি নে ধৰিবই পৰা নাই মানুহে তেনেকুৱা কাম কৰিব জানো জীয়াই জীয়াই গাত 118টা কামোৰ চাচোন চকু ফাটি তেজ ওলাই গৈছে দুটা ভৰি ফালি পেলাইছে কেনেকুৱা অত্যাচাৰ কৰি মাৰিছে ভাবচোন ইমানকণ চাল ছিগিলে নখুতেৰালে মানুহৰ কেনেকুৱা কষ্ট আজি এই ছোৱালীজনী তেনেকে মাৰিছে কিমান দুখ লাগিছে নহয় দেখিছে বহুত বেয়া লাগিছে দেই বহুত বেয়া লাগিছে তাৰচোন আমাৰোতো ছোৱালী আছে কেনেকে ওলাবলৈ দিবি কেনেকে পঢ়া শুনা কৰিবলৈ দিবি বাৰু এই কনকলতাৰ দেশখন আজি কনকলতাই যিজনী কনকলতাই নিজৰ প্ৰাণ আহুতি দি দেশ ৰক্ষা কৰিলে এই দেশতে আজি নাৰী অস্তিত্ব নোহোৱা হৈ গৈছে অস্তিত্ব নাই কয়হে বোলে মূলা গাভৰু দেশ কনকলতাৰ দেশ হোৱাটো হয় কিন্তু আজি সেই দেশখনৰ কলৈ গৈছেগে কি হৈছেগে আজি এই পুৰুষ সকলো পুৰুষৰ কথাটো ক'ব নোৱাৰো বাৰু কিছুমানতো ভালো থাকে এতিয়া সেইকেইটা কেনেকুৱা পুৰুষ সিহঁতৰ কি নিজৰ বাই ভনী নাই নিজৰ বাই ভনী সিহঁতৰ নাই এজনী ছোৱালী ইমান অত্যাচাৰ কৰি কেনেকে মাৰিলে কোন সতে মাৰিলে বাৰু বহুত দুখ লাগিছে ঘটনাটো দেখি মানুহৰ শাৰীত নপৰে জানিছ নপৰে গতিকে মৌমিতাৰ কেছটো উচিত তদন্ত কৰি সেই হত্যাকাৰীকেইটাক ফাঁচি দিব লাগিব তেতিয়াহে সিহঁতৰ পৰিয়ালবৰ্গই শান্তি পাব নহয়নে এতিয়া কি কৰিবি বোলে হেৰি নিব ৰঙা ঘৰলৈ কেইদিনমান থাকিব আকৌ দেখিবি হত্যাকাৰী আকৌ মুকলি আকাশৰ তলত ঘূৰি ফুৰিব আজি সেই নীল অভিলৈকে চাচোন আজি কিমান দিন হ'ল আজি নীল অভিয়ে ন্যায় পালে জানো ক'ত পালে ন্যায় সিহঁতে আকৌ এতিয়া জোনমণি ৰাভাৰ কেছটোকে চাচোন সেইজনী এজনী ইমান ধুনীয়া ছোৱালী হয়নে তাই দেশৰ কাৰণে কাম কৰিবলৈ ওলাই আহিছিলে আজি তাইক কোনে মাৰিলে কেনেকে মাৰিলে ৰাইজেতো নজনাকেও থকা নাই প্ৰতিটো কথাই ৰাইজে জানে ন তথাপিতো আজি ডেটলৈকেতো হত্যাকাৰী ধৰিবই পোৱা নাই সব চকু মুদা কুলি হৈ বহি আছে তাকেহে কৈছো চকু মুদা কুলি হৈ বহি আছে এনেকে হলে আৰু দেশখন আৰু কি সুৰক্ষা দিব কোনে সুৰক্ষা দিব কি হব একদম বৰ বেয়া কথা দেই একদম বৰ বেয়া আৰু নাৰী কেনেকে মুক্ত মনে ওলাই ঘূৰি ফুৰিব পাৰিব কচোন বাৰু কয়হে বোলে স্বাধীন দেশ ক'ত স্বাধীন কেতিয়া স্বাধীন ক'ত স্বাধীন হৈও আমি পৰাধীন নহয় জানো আজি যদি এগৰাকী ছোৱালী বা বোৱাৰী আজি 8টা বজাৰ পিছত কেনিও ওলাই যাবই নোৱাৰে এতিয়া কি কবি মোবাইলটোৱে নিয়ে চেইনডালে নিয়ে সেইবিলাকতো আছেই আৰু ৰেপ ধৰ্ষণ এইবিলাক আছে আজি তোৰ 3 বছৰীয়া ছোৱালীজনীৰ পৰা তোৰ 70 বছৰীয়া বৃদ্ধাজনীও ধৰ্ষণৰ বলি হৈছে নাই হয় জানো তেতিয়াহ'লে ক'ত সুৰক্ষা নাৰী সুৰক্ষা আছেই বা ক'ত ক'তোতো সুৰক্ষা নাই কৃষ্ণ প্ৰভু বহুত দুখ লাগিছে দেখি শুনিও যে কোনেও যে একো কৰিব পৰা নাই গম পোৱা নে গতিকে আমি এনেকে হাত সাপতি বহি থাকিলে নহ'ব নাৰীৰ কাৰণে আমি নাৰীয়ে ওলাই যাবই লাগিব সকলোৱে সজাগতা শিবিৰ পাতিব লাগিব আৰু দলে বলে সকলোৱে যোগ দিব লাগিব যেতিয়ালৈকে পুৰুষে বাই ভনীৰ চকুৰে নাৰীক নাচায় তেতিয়ালৈকে আমাৰ দেশ কেতিয়াও আমি স্বাধীন বুলি ক'ব নোৱাৰো তাৰমানে শুনিবিচোন দেই ছোৱালী হয় কিয় বাৰু জনম ললো স্বাধীন দেশত আমি আজি কিয় পৰাধীন হলো নাই কাৰো সুৰক্ষা নাই নিৰাপত্তা চৌদিশে মাথো হাহাকাৰ চিন নাই মাতৃ চিন নাই বাই ভনী শিশুৰ পৰা বৃদ্ধলৈকে মাথো অত্যাচাৰ ধৰ্ষণৰ বলি হৈ কত নাৰীৰ প্ৰাণ যায় কোনেও কেতিয়াও ন্যায় নাপায় হে প্ৰভু দয়াময় চোৱা চকু মেলি জন্তুনে দানৱ ধৰিব নোৱাৰি জালত পৰিলেও মাছ দাঙি দিলেই ওলাই যায় ধৰিবলৈ কাৰো শক্তি নাই
সমাজত আজি বাৰে বাৰে নাৰী লাঞ্ছিত বঞ্চিত অৱহেলিত গতিকে কোনে শুনিব